হাই এভৰিৱান, আসসালামু আলাইকুম। স্বাগতম জনাইছোঁ নাজিৰাছ লাইফৰ অন্য এটি ভিডিঅ'লৈ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে, ময়ো ভালে আছোঁ। ফ্ৰেণ্ডছ, আজি মই আপোনালোকক দেখুৱাম গৰম দিনত ঘৰুৱা সামগ্ৰীৰে তৈয়াৰ কৰিব পৰা এটি ফেচিয়েল টিপছ, যিটো ফেচিয়েল টিপছে আপোনাৰ ছালখন অতি সহজতে উজ্জ্বল, বগা আৰু সতেজ কৰি তুলিব। আমি সকলোৱে বিচাৰোঁ গৰম দিনত আমাৰ ছালখন সুন্দৰ আৰু সতেজ হৈ থাকক, কিন্তু গৰম দিনতে আমাৰ ছালৰ অত্যাধিক সমস্যাই দেখা দিয়ে। এই ফেচিয়েলটোত 3টা ষ্টেপ হ'ব আৰু কি বস্তু ইউজ কৰোঁ আৰু তাৰ গুণাগুণ সম্পৰ্কে আপোনালোকক জনাই যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব, আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিব। তো আমাৰ প্ৰথম ষ্টেপ হৈছে এয়া দৈ। মই 1 চামুচ দৈ লৈ লৈছোঁ। এই ফেচিয়েলটোত দৈ মেইন। এই দৈখিনি ভালকৈ ফেটি ল'ব, লৈ পেলাই মুখখন ভালকৈ ফেচৱাছ দি চাফা কৰি ধুই ল'ব। আমাৰ প্ৰথম কাম হ'ব দৈখিনি লৈ এনেকৈ মুখত লগাই প্ৰথমতে ফেচটো ক্লিনজিং কৰি ল'ব, কাৰণ ফেচিয়েলৰ প্ৰথম ষ্টেপটো হৈছে ক্লিনজিং কৰা। এনেকৈ দৈৰ সহায়ত 1 মিনিটমান ভালকৈ মুখখন মাছাজ কৰি ক্লিনজিং কৰি ল'ব। দৈ আমাৰ ছালৰ বাবে কিমান উপকাৰী জানেনে? বহুতে হয়তো জানে, বহুতেই নাজানে। দৈ হৈছে আপোনাৰ ছাল উজ্জ্বল কৰা উপাদানৰ ভিতৰত অন্যতম। দৈৰ মাজত থকা প্ৰাকৃতিক উপাদানে আপোনাৰ ছালৰ নোমৰ গুৰিত জমা হৈ থকা ক্ষুদ্ৰ ময়লাক বাহিৰ কৰি খুব সুন্দৰকৈ পৰিষ্কাৰ কৰি তোলে। দৈয়ে ছালৰ উজ্জ্বলতা আৰু বগা হোৱাত সহায় কৰে। এনেকৈ ভালকৈ আপোনালোকে মাছাজ কৰিব। ডিঙিৰ অংশখিনিও কৰিব, কাৰণ মুখখিনি চাফা হ'লে ডিঙিখিনি ক'লা হৈ থাকিলে বেয়া দেখি। তো ডিঙিলৈকে ভালকৈ মাছাজ কৰি ল'ব। দেখিছেনে কেনেকুৱা লেতেৰা হৈছে দৈখিনি? মুখৰ লেতেৰা বস্তুবোৰ ওলাই আহিছে। এনেকৈ কৰাৰ পিছত ৰুমাল এখন লৈ ভালকৈ তিয়াই সেইটোৰে এনেকৈ মুচি দিব, বা মুখখন ধুই দিবও পাৰে। ধোৱাতকৈ এনেকৈ মুচি দিলে ভাল হয়। এনেকৈ মুচি ক্লিন কৰি ল'ব। দেখিছেনে বাৰু? অলপ হ'লেও স্কিনটো পৰিৱৰ্তন হৈছেনে নাই আপোনালোকেই কমেণ্ট কৰি জনাবচোন। এতিয়া আহোঁ আমি 2 নম্বৰ ষ্টেপলৈ। 2 নম্বৰ ষ্টেপত আমি কৰিম স্ক্ৰাব। তো লৈ লৈছোঁ 1 চামুচ দৈ আৰু 1 চামুচ চেনি। চেনিৰ সহায়ত আমি ফেচটো স্ক্ৰাব কৰিম। চেনিও আমাৰ ছালৰ বাবে অত্যন্ত উপকাৰী এবিধ উপাদান। চেনিয়ে মুখৰ ক'লা দাগ আৰু ডেড স্কিন নাইকিয়া কৰাত সহায় কৰে। অতি সহজতে মইশ্চাৰাইজাৰ আৰু ছফ্টনেছ প্ৰদান কৰে। এয়া চাওক, চেনিখিনি গলি নাযাওঁতে আপোনালোকে এনেকৈ মুখত লগাই স্ক্ৰাব কৰিব। এয়া ওঠৰ তলত হোৱাইট হিটছ, ব্লেক হিটছ হয়, আৰু নাকৰ 2টা ছাইডে হয় ব্লেক হিটছ, হোৱাইট হিটছ, সেইখিনি নাইকিয়া হ'ব চেনিৰ সহায়ত। চেনিখিনি গোটা গোটা থাকোঁতে স্ক্ৰাব কৰিব। নোমৰ গুৰিত জমা হৈ থকা লেতেৰাখিনি ওলাই আহিব। এনেকৈ 2 মিনিট সময় কৰিব, আৰু স্ক্ৰাবটো কৰিলে একদম লাহে লাহে আপোনালোকে কৰিব। কৰি আকৌ ৰুমাল এখন ভিজাই সেইটোৰে এনেকৈ মুচি দিব। দেখিছেনে বাৰু কিমানখিনি গ্ল' আহিছে? একদম স্কিনটো কি ধুনীয়া হৈ গৈছে। এতিয়া আহোঁ আমি 3 নম্বৰ ষ্টেপলৈ। ইয়াত আকৌ আমাক লাগিব 1 চামুচ দৈ। দৈখিনি ভালকৈ ফেটি লৈছোঁ, আৰু ইয়াতে দি দিম 1 চামুচ বেচন। বেচন কেৱল ৰন্ধা বঢ়াৰ বাবে ব্যৱহাৰ নহয়, ই আমাৰ ছালৰ বাবে ব্যৱহাৰ কৰা হয়। বেচনে তৎক্ষণাত আপোনাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিব আৰু ৰ'দে পোৰা ক'লা দাগ নাইকিয়া কৰি বগা হোৱাত সহায় কৰিব। আপোনাৰ স্কিন কোমল হ'ব আৰু গ্ল'য়িং স্কিন হ'ব, ব্ৰণমুক্ত হ'ব। গতিকে বেচনত প্ৰাকৃতিক বহুত বস্তু মিলাই আপুনি ফেচ পেক বনাব পাৰে। ইয়াত মিলাই দিছোঁ 1 চামুচ মৌ। মৌৱে আমাৰ ছালৰ শুকান ভাব বা ড্ৰাইনেছ আঁতৰ কৰি উপযুক্ত মইশ্চাৰাইজাৰ প্ৰদান কৰে। ইয়াৰ উপৰিও ইয়াত আছে ব্লিচিং উপাদান, যিটোৱে ছালক বগা কৰাত, ব্ৰণ, শালমইনা নাইবা পিম্পলছ আদিৰ দাগ নাইকিয়া কৰাত সহায় কৰে। আপোনালোকে এনেকৈ অলপ ডাঠকৈ গোটেই ফেচখনত পেকটো লগাই ল'ব। লগাই লৈ 15 মিনিট সময় ৰাখিব। তাৰপিছত ঠাণ্ডা পানীৰে ধুই দিব। আপোনালোকে নিজেই ইয়াৰ প্ৰমাণ পাব। আপোনাৰ ছালখন অতি সহজতে উজ্জ্বল আৰু বগা হৈ পৰিব।
আপোনালোকে কেমিকেল জাতীয় বস্তুতকৈ ঘৰুৱা সামগ্ৰীৰে এনেকৈ ঘৰতে এই ফেচিয়েল টিপছটো সপ্তাহত 2বাৰকৈ কৰিব। আপোনালোকে নিজে ইয়াৰ সুফল পাব। চাওক মোৰ স্কিনটো কিমান ছফ্ট আৰু গ্ল' হৈ আছে আৰু স্কিনটো বহুত বগা হৈ গৈছে চাওক। তো আপোনালোকেও ঘৰতে ট্ৰাই কৰি চাব পাৰে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব। তো বাই বাই, আল্লাহ হাফিজ।